তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মানে মাঘৰ বিহু আহিল, তো মেজিৰ কাৰণে নাৰা নাই, তো আজি গাঁৱৰ কাৰণে নাৰা কাটবা যাই আছোঁ। আৰু নাৰা কাটাৰ লগতে খানা হ'ব, হাঁহেদি খানা খাম। আৰু আছে লগত কণী এটা কি কৰিবি? কণী খাব লাগিব, আমলেট বনাই। তো কণী, হাঁহ আৰু নাৰা আজি অলপ বেলেগ হ'ব, স্পেচিয়েল। কি और हाय अक्षय नहीं खाना কাৰণে পুৰা চব যোগাৰ ৰেডি। তো খানাৰ প্লেচ পালোঁ আৰু অলপ বেছি টাইম নাই, তো আমি নাৰাও দেখা পালোঁ। তাতে নাৰা, তো নাৰা কাটিম, খানা বনাম ধৰক নাৰাখিনি ঘৰত লৈ যাম। তো পুজি বনোৱাখিনিও দেখাম আপোনালোকক। আৰু লগতে হাঁহ দুটা ব্ৰইলাৰ আছে। আৰু এইটো ৰাস্তা দি একদম চিধাই বালিলাচৰ মন্দিৰ যাব পাৰি। আৰু যোনে গম নাপায় তো কৈ থলোঁ কথাখিনি। ফাইনেলি পাই গ'লোঁ নাৰা কাটা জেগা। তো ইয়াতে নাৰা কাটিম বা ধৰিছে খানা। তো নাৰাটো কাটি ল'ম প্ৰথমতে নাৰাটো কাটি লওঁ, তাৰপিছত এই আগৰ দিন নাৰা আছে আৰু অলপ নাৰা চাৰা কম, এবাৰ খেতি চেতি কম না। চাই আছে কম নহয় কিন্তু তুমিও দিব্যানো কম উন্নতদাৰী নহয়। আমার দূরে হয়ে গেছি, খেলা লাড়বা নহয় আমি ছেলেকেইটা চাই আছে। আল্লাহ আমার রক্ষে সেইকেইটা রাস্তা ছেলেকেইটা বেয়া চাই আছে। দে কাটা সৰু আলু এই সৰু আলু দুবেলা কৰি হাৱাৰ মাজত গেলা নেটবি গলি যাব। এমান বকে এইকেইটা মতকা মাৰি থৈ দিয়া গলটো হৈছে দিলে যাব নেকি? এই জেগা এতিয়া গৰম পানীত বহিছে, বেছি বহি থাকিলে গম পাইছে না যে গৰম পানীত বহি দিম। তো গাইছ নাৰা কাটিলোঁ, তো নাৰাখিনি লৈ যাই আছে। তো গাইছ নাৰা কাটাৰ নিচিনা বিৰক্তিৰ কাম নাই, দেহা মৰি গৈছে, খানাটো খালে অলপ ভাল লাগিব। তো গাইছ নাৰা চাৰা কটা হৈ গ'ল, মানে ঘৰত গা চা ধুই আহি মই খানা খালোঁ ইয়াতে। এতিয়া হাঁহ চা গোটেই পৰি আছে। তো খানা পিনা খালোঁ, তো ঘৰত যাওঁ। নেক্সট দিনা কালি হয়তো পুজিটো বনাম। তো আজিলৈ বাই বাই। হাল্লা কর বঢ়িয়া